ৰাজ্যৰ কেইবাখনো নতুনকৈ প্ৰাদেশিকৃত হোৱা বিদ্যালয় ইতিমধ্যে একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা সংসদে। কালিৰ ভাগত এখন নতুনকৈ জাননী জাৰি কৰা হৈছে আৰু য'ত 195খন বিদ্যালয়ৰ নাম তাত সন্নিৱিষ্ট কৰা হৈছে। আৰু এই যিখন নতুন তালিকা আছে সেই তালিকাত অন্তৰ্ভুক্ত হৈছে বৰিপাৰাৰ যিখন বলভদ্ৰ ওজা হাইস্কুল, আৰু সেই বিদ্যালয়খন একত্ৰীকৰণ কৰা হ'ব পাণ্ডুৰ আদৰ্শ হাইস্কুলৰ সৈতে। আৰু এই মুহূৰ্তত মই সেই বিদ্যালয়খনত উপস্থিত আছোঁ আৰু ইয়াৰে শিক্ষয়িত্ৰীসকল মোৰ মাজত উপস্থিত আছে। মই তেখেতসকলৰ পৰাই জনাৰ চেষ্টা কৰিম, যিহেতু বলভদ্ৰ ওজা হাইস্কুলখন ইতিমধ্যেই একত্ৰীকৰণৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে আৰু এই বিদ্যালয়খন পাণ্ডুৰ আদৰ্শ হাইস্কুলৰ সৈতে একত্ৰীকৰণ কৰা হ'ব আৰু ইয়াৰে যিসকল ছাত্ৰ ছাত্ৰী আছে সেই বিদ্যালয়লৈ তেওঁলোকক লৈ যোৱা হ'ব। এই মুহূৰ্তত যিহেতু শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম যে তেওঁলোকক কেনেধৰণে এই জাননী দিয়া হৈছে বা চৰকাৰৰ ফালৰ পৰা কিহৰ বাবে এই বিদ্যালয়খন বন্ধ কৰি আন এখন বিদ্যালয়ৰ সৈতে সংযোগ কৰাৰ কিহৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, তেওঁলোকৰ নৱম আৰু দশম শ্ৰেণীত ছাত্ৰ ছাত্ৰী কিমান, শিক্ষকৰ সংখ্যা কিমান, বা যিসমূহ পূৰ্বৰ মেট্ৰিকৰ ৰিজাল্ট আছে বা কেনেধৰণৰ ফলাফল এই বিদ্যালয়ে পূৰ্বতে কৰি আহিছে সেই কথাও জনাৰ চেষ্টা কৰিম। মই শিক্ষক শিক্ষয়িত্ৰীসকল যিহেতু আছে মই তেওঁলোকৰ পৰাই জনাৰ চেষ্টা কৰিম। মই বাইদেউ পোনপ্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু ইতিমধ্যে ৰাজ্যৰ কেইবাখনো বিদ্যালয় একত্ৰীকৰণৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আপোনালোকৰ বিদ্যালয়খনো ইতিমধ্যে পাণ্ডুৰ আদৰ্শ হাইস্কুলৰ সৈতে একত্ৰীকৰণ কৰা হ'ব, ইতিমধ্যে জাননী জাৰি কৰা হৈছে। এই গোটেই খবৰটো আপোনালোকে পাইছে হয়তো এতিয়া। সঁচাকৈ খবৰটো পাই আমি অতিকৈ মৰ্মাহিত হৈছোঁ, কাৰণ এই বিদ্যালয়খন আমাৰ 88তে স্থাপিত হৈছিলে হাইস্কুলখন, আৰু তেতিয়াৰ পৰা আমি ইয়াত কৰ্মৰত হৈ আছোঁ আৰু বিনা বেতনে আমি কাম কৰি আছিলোঁ ইমান বছৰে। তথাপিতো চৰকাৰে যেতিয়া আমাক মানে প্ৰভিঞ্চিয়েলাইজ কৰিলে, স্কুলখন প্ৰভিঞ্চিয়েলাইজ কৰা নাই, আমাক মানে টিচাৰখিনিক কৰিলে 2001ৰ যোৱা জানুৱাৰীৰ পৰা মানে আমাক কৰিলে আৰু তেতিয়া আমি খুব আশাৰে মানে এই বিদ্যালয়তে আছিলোঁ। কিন্তু হঠাৎ কালি মানে তেখেতসকলে এটা মানে অৰ্ডাৰ উলিয়াই দিলে যে আমাৰ এই বিদ্যালয়খন পাণ্ডু আদৰ্শ হাইস্কুলত মানে আমি সংযোগ হ'ব লাগে। তেতিয়া আমি মানে উপায়বিহীন হ'লোঁ, আমি উপায় বিচাৰি পোৱা নাই, কাৰণ তেখেতসকলে কি কাৰণত আমাক এই বিদ্যালয়খন সেইখন বিদ্যালয়ৰ লগত লগালে। কাৰণ আমাৰ বিদ্যালয়ৰ ষ্টুডেণ্টৰ যিটো এনৰলমেণ্ট সেইটো চৰকাৰে বিচৰা মতে আমাৰ যথেষ্ট আছে, 30ৰ ওপৰত আছে 9-10ৰ, আৰু এইফালে তেখেতসকলে ৰিজাল্টৰ কথা কৈছে, ৰিজাল্টৰো পাৰ্চেণ্টেজ আমাৰ 30ৰ ওপৰত প্ৰতি বছৰে আছে, আমাৰ 88%লৈকে আছে হায়েষ্ট মেট্ৰিকৰ ৰিজাল্টৰ পাৰ্চেণ্টেজ। গতিকে তাৰপিছতো আমাৰ এই বিদ্যালয়খনত কি কাৰণত সেই বিদ্যালয়খনক নিবলৈ খুজিছে আমি সকলোৱে মানে আচৰিত হৈছোঁ বা আমি দুখতে মৰ্মাহত হৈছোঁ। কিন্তু এতিয়া আমি হয়তো ইয়াৰ পৰা নগ'লেও নহ'ব, কিন্তু ইয়াৰ দ্বাৰা আমি চৰকাৰক অৱগত কৰাব বিচাৰিছোঁ যে আমাৰ এই অসমীয়া যিবিলাক বিদ্যালয় আছে, চৰকাৰী যিবিলাক বিদ্যালয় আছে, এইবিলাকৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী, যিবিলাক ছাত্ৰ ছাত্ৰী, তেওঁলোকক আচলতে ভাতে মাৰাৰ বা তেওঁলোকক মানে অতিকৈ দুখ কষ্ট দিয়াৰ কিবা এটা মানে চেষ্টা চলাইছে নেকি, নে কি কাৰণত নিব বিচাৰিছে আমি মানে তাৰ কাৰণ বিচাৰি পোৱা নাই। বিভিন্ন স্থানত কোৱা হৈছে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম বা যিসমূহ বিদ্যালয়ৰ ৰিজাল্ট তেনেকুৱা ধৰণৰ এটা আশাপ্ৰদভাৱে হোৱা নাই, সেই বিদ্যালয়সমূহক এনেধৰণে তেওঁলোকে একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকৰ বিদ্যালয় নৱম আৰু দশম শ্ৰেণীত কিমানগৰাকীকৈ ছাত্ৰ ছাত্ৰী আছে বৰ্তমান, আৰু যিটো ৰিজাল্ট পূৰ্বৰ ৰিজাল্টটো কেনেধৰণৰ আছিল অকণমান? আমাৰতো এতিয়ালৈকে ৰিজাল্টৰ ক্ষেত্ৰতো আমাৰ 30ৰ ওপৰত প্ৰতি বছৰে আছে, যোৱা বছৰ অলপ যদিও কম আছে, কিন্তু বাকী বছৰ আমাৰ 50ৰ ওপৰতে আছে, হায়েষ্ট 88লৈকে আমাৰ ৰিজাল্টৰ ৰেকৰ্ড আছে। লেটাৰ পাই ফাৰ্ষ্ট ডিভিজন পাই ষ্টাৰো পাইছে আমাৰ বিদ্যালয়ৰ পৰা, আৰু 30ৰ তলত আমাৰ ষ্টুডেণ্টটো নাই। বৰ্তমানো আমাৰ এই বছৰত ক্লাছ 10ত আছে দশম শ্ৰেণীত 33 ষ্টুডেণ্ট, আৰু নৱম শ্ৰেণীত আছে 31 ষ্টুডেণ্ট। গতিকে এই ষ্টুডেণ্টখিনিক মানে চৰকাৰে কি কৰিব বিচাৰিছে? এতিয়া মাজভাগত আমি যদি বেলেগ এখন বিদ্যালয়লৈ লৈ যাওঁ, তেতিয়াহ'লে এই ষ্টুডেণ্টখিনিৰ ভৱিষ্যত কি হ'ব? বা আমাৰো মনবিলাক বেয়া লাগিছে, গতিকে চৰকাৰে এইবিলাক সিদ্ধান্ত কিয় লৈছে মানে আমি ভাবি পোৱা নাই। আৰু আপোনালোকৰ বিদ্যালয়ত কিমানগৰাকী শিক্ষক কৰ্মচাৰী বৰ্তমান আছে? আমাৰ বিদ্যালয়ত বৰ্তমান আমি 6জন শিক্ষক শিক্ষয়িত্ৰী আছোঁ, আৰু LD এজন আছে, আৰু আপোনাৰ চকীদাৰ এজন আছে। এই শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰীসকলক সেই বিদ্যালয়তে হয়তো তাত সংস্থাপন দিয়া হ'ব বা তাত নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে দিছে। আমাক তাত যাবহে দিছে, কিন্তু আমাক সেইখন বিদ্যালয়ত কি হিচাপে ল'ব আমি নাজানো, কাৰণ কিয় বৰ্তমান আমি টিউটৰ হিচাপে আমাৰ পোষ্টবিলাক প্ৰাদেশিকৰণ কৰিছে।
মানে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ভগৱানেও বোলে টিউটৰটো গুচাব নোৱাৰে, গতিকে আমি টিউটৰ হৈয়ে হয়তো থাকিব লাগিব, কিন্তু টিউটৰ হৈ থাকোঁ যেনিবা বা বেছিক স্কুলতে আমি যদি যাব লগা হয়, কিন্তু আমাৰ আৰ্থিক ফালৰ পৰা আমাৰ এতিয়া একোজনে কোনোবাই 8,000 10,000 আৰু হায়েষ্ট আমি 12,000 টকা পাওঁ, গতিকে সেইখিনিৰে আমি চলিব পাৰিম জানো? গতিকে চৰকাৰে সেইখিনিও বিবেচনা কৰিব লাগে আৰু সেইখিনি বিবেচনা কৰি আমাৰ কিবা এটা মানে তেওঁলোকে ভাল চিন্তা কৰিব লাগে। মই সেইটোৱে সুধিব বিচাৰিছোঁ, যিহেতু অন্য যিসমূহ শিক্ষক শিক্ষয়িত্ৰী আছে প্ৰাদেশিক শিক্ষিত, তেওঁলোকেওতো সমানেই কষ্ট কৰে, আপোনালোকে সমানেই কষ্ট কৰি আছে, কিন্তু আপোনালোকৰ আজিলৈকে তেনেকুৱা ধৰণৰ যিটো হ'ব লাগিছিল তেনেকুৱা নহ'ল বা দাবী জনাই আছে বিভিন্ন সংগঠনে, আপোনালোকৰ ইতিমধ্যে প্ৰতিবাদো কৰিছে। সেইটোৱে আমি মানে বিভিন্ন সময়ত বিভিন্ন দাবী জনাইছোঁ যে 2013লৈকে যিখিনি টিচাৰ মানে এপইণ্টমেণ্ট লৈছে বা আগৰ পুৰণা আছিলে, তেওঁলোকেওতো টিচাৰ হিচাপে আছে, তেওঁলোকৰ যিখিনি মানে সা সুবিধা তাৰ তুলনাত আমাৰ কোনো ধৰণৰ সা সুবিধা নাই। আমাক মানে ফিক্স পে এটা দিছে যে আমাৰ 12,600 পাওঁ আমি টিচাৰখিনিয়ে, গতিকে আৰু আপোনাৰ কেৰাণীজনে পায় 10,000 টকা আৰু এইফালে চকীদাৰজনে পায় 8,000 টকা, গতিকে সেইখিনিৰে আমাৰ পৰিয়াল বা আমি নিজে চলাটো আমাৰ অসম্ভৱ। গতিকে চৰকাৰে বিবেচনা কৰিব লাগে যে আগৰ শিক্ষকখিনি আৰু আমি টিউটৰ বুলি আমাক যিখিনিক দিছে তাৰ মাজত কিবা পাৰ্থক্য আছে নেকি। আমি কিন্তু নিজকে নাভাবোঁ যে আমাৰ মাজত কিবা পাৰ্থক্য আছে বুলি, গতিকে আমাৰ কোনো ধৰণৰ পাৰ্থক্য আছে বুলি আমি নাভাবোঁ। চৰকাৰেও আমাক তেওঁলোকৰ লগতে সমান অধিকাৰ দিয়াটো আমি বিচাৰোঁ। বাৰু মহোদয়ে যিহেতু কৈছে মুখ্যমন্ত্ৰী, আমাৰ টিউটৰটো টিউটৰে থাকক, শব্দটো গুচাব নালাগে, কিন্তু আমাৰ যিখিনি প্ৰাপ্য যিখিনি আমাৰ সুবিধা সেইখিনি তেখেতে আমাক দিয়ক। প্ৰয়োজন হয় আমি যদি তাত যাব লগা আমি যাম, উপায় নাই, তেখেতসকলে অৰ্ডাৰ দিব, কিন্তু আমাক যাতে আমাৰ যিখিনি প্ৰাপ্য আমাৰ যিখিনি সুবিধা সেইখিনি আমাক কৰি দিব লাগে। ছাত্ৰ ছাত্ৰীৰ যিখিনি সুবিধা লাগে, ছাত্ৰ ছাত্ৰীৰো যিখিনি সুবিধা সেইখিনি দিব লাগে, কাৰণ আমাৰ এই পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীখিনিও বাকী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ তুলনাত সা সুবিধা খুব কমেই পাইছে। আন্তঃগাঁথনিৰ ফালৰ পৰা আমি জিৰো, আমি একো নাপাওঁ, বা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ তেনেকুৱা কোনো ধৰণৰ একো নাপাওঁ, গতিকে এই গোটেইখিনি সুবিধা তেওঁলোকে কৰি দিব লাগে। আৰু আমি এইটোও গম পোৱা নাই যে সেইখন বিদ্যালয়ত আমি যাম, আমাক কি হিচাপে তাত মানে এপইণ্টমেণ্ট দিব বা আমাক কি হিচাপে ৰাখিব। যিহেতু তাৰো ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ লগত এটা সংযোগ হওঁতেও সময় লাগিব বা গোটেই প্ৰক্ৰিয়াটো কি ধৰণে চলিব এতিয়ালৈকে অস্পষ্ট হৈ আছে। অস্পষ্ট গোটেইখিনি আমি মানে সম্পূৰ্ণৰূপে আমি জানিব পৰা নাই। কেৱল আমাক কৈছে যে ইমিডিয়েটলি যাব লাগে, 7 দিনৰ ভিতৰত যাব লাগে, গোটেই ফাৰ্ণিচাৰ ষ্টুডেণ্ট টিচাৰ চব যাব লাগে। গতিকে আমি যদি যাব লাগে আমি কি হিচাপে যাম, কি হিচাপে থাকিম, কি হিচাপে ক্লাছ কৰিম, বা ষ্টুডেণ্টখিনিয়ে আমাৰ কি হিচাপে তাত মানে নিজকে মিলাব। এয়া আছিলে বলভদ্ৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী, আৰু তেখেতে জনালে যে যি নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ইতিমধ্যে সেই জাননী ইতিমধ্যে তেওঁলোকে লাভ কৰিছে, আৰু হয়তো 2-এদিনৰ ভিতৰতে এই যিখন বিদ্যালয় আছে সেই বিদ্যালয়খন বন্ধ হৈ যিখন পাণ্ডু আদৰ্শ হাইস্কুল আছে সেই হাইস্কুলৰ লগত একত্ৰীকৰণ হ'ব, আৰু ইতিমধ্যেই সকলো প্ৰক্ৰিয়া চলি আছে। আৰু এই সিদ্ধান্তত তেওঁলোকে দুখ প্ৰকাশ কৰিছে, যিহেতু বহুদিনৰ পৰা এই বিদ্যালয়খন চলি আছিল, ইয়াৰে ফলাফলসমূহে হওক বা ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ শিক্ষাদানৰ প্ৰক্ৰিয়া আছিলে সেয়া সন্তোষজনক বুলি তেওঁলোকে আখ্যা দিছে, আৰু এই যিটো সিদ্ধান্ত এই সিদ্ধান্তত দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।